নমস্কাৰ, আজি হৈছে ৭ ফেব্ৰুৱাৰী সোমবাৰ আৰু অসমীয়াৰ ২৪ মাঘ। আজিৰ দিনটো আপোনালোকৰ বাবে অতিকৈ শুভ হওক আৰু আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰতিটো ৰাশিফল ডেছক্ৰিপশ্যনত ভাগ কৰি দিয়া আছে, আপোনালোকে নিজৰ ৰাশিফল অনুসৰি চাই ল'ব। মেষ ৰাশি, জীৱনসংগীৰ স্বাস্থ্যৰ ওপৰত ভালভাৱে ধ্যান দিয়ক আৰু যত্নৰ আৱশ্যক আছে। যিসকল লোকে আপোনাক চিনি পায়, সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। যাক আপুনি ভাল পায়, সিহঁতৰ লগত উপহাৰৰ আদান-প্ৰদান কৰাৰ বাবে আজি এটা ভাল দিন। ৰোমাঞ্চৰ বতৰ হয়, কিন্তু নিজৰ ভাৱনাসমূহক নিয়ন্ত্ৰণত ৰাখক, নহ'লে সম্বন্ধত ফাট মেলিব পাৰে। আপোনাৰ অনুসিংগাৰ লগত সম্পৰ্ক ধৰি ৰখাটো খুবেই কঠিন কাম হ'ব। এই ৰাশিৰ জাতকসকলে আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব পাৰে। আজি আপোনাৰ জীৱনসংগীয়ে আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসংবেদনশীল হ'ব পাৰে। কাউৰীক ভজা খাদ্য নাইবা তেলজাতীয় খাদ্য যেনে পকোৰা ইত্যাদি দান কৰিলে আপোনাৰ স্বাস্থ্য উন্নতি হ'ব। বৃষ ৰাশি, আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাসৰ বাবে ওচৰ-পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হ'ব। আগতীয়াকৈ নজনাই কোনোবা লেণ্ডাৰে আপোনাক বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হ'ব। যেতিয়া আপুনি বিনিয়োগ কৰাৰ প্ৰশ্ন সন্মুখত আহিব, তেতিয়া স্বতন্ত্ৰ হোৱাৰ চেষ্টা কৰক আৰু নিজৰ নিৰ্ণয় নিজে লওক। আপোনাৰ প্ৰিয়জনৰ ভাৱনাত্মক ফালৰ পৰা ব্লেকমেইল কৰাৰ পৰা বিৰত থাকক। দৰমহাত বৃদ্ধিয়ে আপোনাৰ উৎসাহ অধিক কৰি তুলিব। এই সময় আপোনাৰ সকলো হতাশা আৰু সমস্যাবোৰ শেষ কৰাৰ। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজনে আপোনাক সহায় কৰিব পাৰে। জীৱনসংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে। মিথুন ৰাশি, আজি আপুনি খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰে, যিয়ে আপোনাক সুস্থ কৰি ৰাখিব। আজি আপোনাৰ জীৱনসংগীৰ লগত অৰ্থ সম্বন্ধীয় বিষয়ক লৈ কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ শান্ত স্বভাৱে সকলো ঠিক কৰাত আপোনাক বিশেষ সহায় কৰিব। আপোনাৰ মা-দেউতাৰ স্বাস্থ্যৰ চিন্তা আৰু ভয়ে আপোনাক অশান্তিৰ কাৰণ হ'ব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হ'ব পাৰে। লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টিভংগী বুজাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কাম-কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ'ব। আজি ঘৰতে কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহৰ আপোনাৰ ওপৰত খং কৰিব। ইয়াৰ পিছত ঘৰৰ মানুহক মনাওঁতে বহুত সময় লাগি যাব পাৰে। আপোনাৰ ব্যস্ত দিনৰ চৰ্যাৰ বাবে আপোনাৰ জীৱনসংগীয়ে আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে। কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। কৰ্কট ৰাশি, আপুনি যিমান পাৰে সোনকালে নিজৰ অনুভূতিসমূহক নিয়ন্ত্ৰণ কৰক আৰু ভয়ৰ পৰা যিমান পাৰে সোনকালে পৰিত্ৰাণ পাবৰ চেষ্টা কৰক, কাৰণ এই অসুবিধাসমূহে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু সুস্থ শাৰীৰিক অৱস্থাক উপভোগ কৰাৰ পৰা বিৰত থাকিব পাৰে। যিসকল বিবাহিত, সিহঁতে আজি নিজৰ সন্তানৰ পঢ়া-শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হ'ব। কামৰ চিন্তাই আপোনাৰ মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে পৰিয়াল আৰু বন্ধু-বান্ধৱৰ বাবে সময় উলিয়াব নোৱাৰিব। ৰোমেন্টিক মনোভাৱে সমূহত হঠাতে পৰিৱৰ্তন আহিব পাৰে। কিছুমান মানুহক অফিচত উন্নতি প্ৰাপ্ত হ'ব। নিজৰ ব্যক্তিত্ব আৰু ৰূপ-ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টা সন্তুষ্টজনক হ'ব। অধিক খৰচ কৰাৰ বাবে জীৱনসংগীৰ লগত অলপ বিবাদ হ'ব পাৰে। পিতৃৰ কথা মানি চলক, এনে কৰিলে এটা শান্তিময় আৰু সমৃদ্ধশালী পাৰিবাৰিক জীৱন পাব। সিংহ ৰাশি, বাহিৰত ঘূৰা-মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল, আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব, লগতে জীৱনকামী আৰু শক্তিৰে ভৰা ব্যৱহাৰে আপোনাৰ ওচৰে-পাঁজৰে থকা লোকসকলকো সুখী কৰি তুলিব। প্ৰেমত যে গভীৰতা বহুত, সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জনে সদায় আপোনাক বহুতো মৰম কৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰৰ সমস্যা লৈ কম থাকিব। এই ৰাশিৰ ব্যৱসায়ীসকলে আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব, নহ'লে লোকচান হ'ব পাৰে। আজি মানুহে আপোনাক বহুত প্ৰশংসা কৰিব। যি আপুনি শুনিব বিচাৰিছিল, আজি সেয়ে শুনিব। আজি লাগিলে পৃথিৱী ক'ৰবাত গুচি যাওক, আপুনি নিজৰ জীৱনসংগীৰ মৰম বান্ধনৰ পৰা কোনোপধ্যে বাহিৰ নহ'ব। কৰ্মজীৱনত উন্নতিৰ বাবে কেতিয়াও মনত অহমিকা আনিব নিদিব আৰু ঈশ্বৰৰ ওপৰত ভৰসা ৰাখিব আৰু যিমান পাৰে আনক সহায় কৰক। ধনাত্মক চিন্তাধাৰাই আপোনাৰ শনিক প্ৰভাৱিত কৰিব।
কন্যা ৰাশি বহুদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলীক সালসলনি অনাৰ প্ৰয়োজন আছে। আজি আপোনাৰ মা-দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু-সুৰা ভাষণ দিব পাৰে। অৱশ্যে আপুনি এই কথাটো বহুত মনোযোগ দি শুনাটো দৰকাৰ, নহ'লে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনটো আনন্দেৰে ভৰা হ'ব কাৰণ আপোনাৰ জীৱনসংগীয়ে আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। মহিলা সহকৰ্মীয়ে বহুত সহায় কৰিব আৰু বহুত দিনৰ পৰা ৰৈ থকা ভাল কামকৈ সম্পূৰ্ণ কৰাত আপোনাক সহায় কৰিব। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীয়ে আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। তুলা ৰাশি কামৰ মাজত অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু আজি বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। ভাই-ভনীৰ সহায়ত অৰ্থ লাভৰ পূৰ্ণ আশংকা আছে। নিজৰ ভাই-ভনীৰ উপদেশ লওক। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলাপ্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। কাম বহুত বেছি হোৱা স্বত্ত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাক এক বেলেগ উৰ্জা দেখা যাব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ সকলো কাম সম্পূৰ্ণ হ'ব। আজি ৰাতি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰৈত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগীয়ে বহুত চেষ্টা কৰিব। তামৰ পইচা আৰু ৰূপ গাখীৰ আৰু চাউল দি ধুই মাটিত পুতি থওক আৰু বাকী থকা চাউল আৰু গাখীৰ বাহিৰৰ গছত দিয়ক। এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকিব। বৃশ্চিক ৰাশি গাড়ী চলোৱা সময়ত সাৱধান থাকক। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ'ব। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব। সাৱধান থাকক কাৰণ প্ৰেমত পৰা আজিৰ দিনটো আন এক জটিল পৰিস্থিতি মাতি আনিব পাৰে। অফিচৰ দিশে চালে আজি আপোনাৰ ভাল দিন যাব। পাৰ্কত ঘূৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হ'ব যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। ভাল কমিউনিকেশ্যন নোহোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিন্তু মিলিজুলি বহি কথা পাতিলে বিষয়বস্তুবোৰ ঠিক হ'ব পাৰে। হনুমান মন্দিৰত গুৰ আৰু বুটৰ প্ৰসাদ নিবেদন কৰিলে স্বাস্থ্য ভালে যাব। নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক। আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিকভাৱে আপোনাক শান্ত কৰিব পাৰে। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে। অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই আজি ধন আৰ্জিব পাৰে। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক কাৰণ ইয়াৰ বাবে আপুনি বহুতো বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হ'ব আপুনি আজি শান্ত হৈ থাকক। মনত ৰাখিব সংবেদনশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহঁতক অনুভৱ কৰিব দিয়ক যে আপুনি সঁচাকৈ সকলোৰে কথা চিন্তা কৰে। আপুনি কাৰোবাৰ লগত ক'ৰবাত ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চয় কৰিব পাৰে। কাম-কাজ ভাল চলি থকাৰ বাবে আপুনি আজি প্ৰশংসা লাভ কৰিব। আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদে বহুতো সুখী হৈ যাব। আপোনাৰ জীৱনসংগিনীয়ে আপোনাক অনুভৱ কৰাব যে এই স্বৰ্গ এই মুহূৰ্ততে আছে। মকৰ ৰাশি নাৰ্ভাছ ব্ৰেকডাউনে আপোনাৰ ভবাৰ শক্তিক আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতাক কমাই দিয়ে। ধনাত্মক চিন্তাৰ জৰিয়তে নিজৰ বেমাৰৰ লগত যুঁজ দিবৰ বাবে উৎসাহিত কৰক। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। আপোনাৰ সন্তানৰ বাবে আজি এটা বিশেষ যোজনা বনাওক। সুনিশ্চিত কৰক যে আপোনাৰ যোজনা যথাৰ্থবাদী হয় আৰু সিহঁতে যাতে আপোনাক বাস্তৱত ৰূপায়িত কৰিব পাৰে। আহিব লগা সময়ে এই উপহাৰৰ বাবে আপোনাক সদায় মনত ৰাখিব। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মুখীন হোৱাৰ বাবে তৈয়াৰ থাকক। কোনোবা নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভালকৈ ভাবি চিন্তি লওক। আজি এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। কোনোবা আত্মীয়ই আজি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা বাতিল হৈ যাব পাৰে। কুম্ভ ৰাশি আপোনাৰ বিচাৰ বিবেচনাক ব্যক্ত কৰাত অসহজ বোধ নকৰিব। আত্মবিশ্বাসক নোহোৱা ব্যক্তিত্বক কেতিয়াও নিজৰ ওপৰত নিয়ন্ত্ৰণ পাব নিদিব। কাৰণ ইয়াৰ বাবে আপোনাৰ সমস্যাবোৰ অধিক জটিলহে হ'ব। লগতে আপোনাৰ উন্নতিতো বাধাৰ সৃষ্টি হ'ব।
আত্মবিশ্বাসক পুনৰাই ঘূৰাই পাবৰ বাবে নিজৰ কথাসমূহ খুলি প্ৰকাশ কৰক আৰু সমস্যাসমূহৰ সন্মুখীন হাঁহি মুখে কৰক। আজি আপুনি ঘৰৰ কোনোবা সদস্যৰ পৰা অৰ্থ ঋণ লৈ থৈছে, তেন্তে অনতিপলমে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, নহ'লে আপোনাৰ ওচৰত আইনী ব্যৱস্থা ল'ব পাৰে। যদি আপুনি আজি পাৰ্টি কৰাৰ কথা ভাবি আছে, তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক। এনেকুৱা লোকসকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহুগুণে বঢ়াব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব কোনো শব্দ বা কোনো ছন্দ, কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা-উৰুং হৈ থাকিব। কামৰ মাজত আপুনি অলপ মিলাপ্ৰীতিত বুজি মেলি আৰু ধৈৰ্য ধৰি সাৱধানে হোৱা উচিত। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব, যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া হয়। আজি আপুনি জীৱনসংগীৰ লগত ৰোমান্টিকভাৱে কটাব পাৰে। এনেকৈ দুয়োজনৰ সম্বন্ধ অধিক শক্তিশালী হ'ব। মীন ৰাশি, অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহে আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত থকা বহুত সুযোগ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। আপুনি বেলেগৰ ওপৰত অধিক খৰচ ধন কৰিব নালাগে। পৰিয়ালৰ সদস্যই বহুত বস্তু বিচাৰিব পাৰে। প্ৰেমৰ দৃষ্টিকোণ দি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হ'ব। সেইবোৰ কৰ্মী সদায় আৰু সহযোগ লাভ কৰিব। সিহঁতৰ সহকৰ্মীৰ পৰা এইকেইদিনতে লাভ কৰা সফলতাৰ বাবে। এই ৰাশিৰ জাতকসকলে আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যাৰ সমাধান হ'ব পাৰে। আজি জীৱনসংগীৰ লগত কিছু মধুৰতম সময়, ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্তই আপোনাৰ বাবে বিশেষ হ'ব।